ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৰাতিপুৱা এতিয়াৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱা বুলি কওঁতে 7:30 মানে বাজিলে। বাকী গা পা ধুই ৰেডি হৈ মই আহিলোঁ ভিতৰলৈ। দেখিলোঁ বিচনাখন পৰাই নাই, বিচনাখন পাৰি মেলি আজৰি হ'লোঁ। আৰু লগতে মই ছোৱালীজনীকো ব্ৰাছ চাছ কৰাই আজৰি কৰি লৈ এতিয়া যাওঁ পাকঘৰলৈ। আৰু চাহ খোৱা টাইমে হৈ গ'ল। পাকঘৰলৈ গৈ পিঠাগুড়ি অলপ আছিলে, পিঠাগুড়িখিনি মই এতিয়া ভাবিলোঁ কি বনাওঁকৈ ভাবিলোঁ ভাপত দিয়া পিঠাকে বনাওঁ। আৰু এই পিঠাগুড়িখিনি নাৰিকল অলপ গুড়া কৰি লৈ ল'লোঁ। আৰু ইয়াতে অকণমান নিমখ লৈছোঁ আৰু গুড় অলপ এক্সট্ৰাকৈ লৈ লৈছোঁ, কাৰণ ইহঁতি গুড় আৰু চেনি দিয়াটো বেছি ভাল পায়। মাজত গুড়টো সোমোৱাই দিম, চেনি অলপ দি ল'লোঁ, বেছিকৈ দিয়া নাই। আৰু অকণমান ঘৰৰে গাখীৰ আছিলে, গাখীৰেই মই ব্যৱহাৰ কৰিম। 1 কাপ গাখীৰ লৈ ল'লোঁ এইখিনি মিহলাবৰ কাৰণে। গোটেই প্ৰচেছটো নেদেখাওঁ, আৰু ঘৰৰে ঘিউ, এইখিনি পূৰা টান হৈ আছে। তাৰো এচামুচ দি ল'লোঁ, গোন্ধটো খুবেই ভাল লাগে। দি মেলি মই ৰেডি কৰি সকলো মিলাই লৈ তাৰপিছত 3টা গিলাচ মই চুৰি এখনেৰে ফুটা কৰি ল'লোঁ। ইয়াতে মই কুকাৰত বনাম। কুকাৰটো মই গৰম হ'বৰ কাৰণে দি দিলোঁ পানীখিনি, আৰু গেছতে বনাইছোঁ। আৰু ইয়াত তেল অকণ সানি ল'লোঁ গিলাচকেইটাত। আৰু সকলোৱে বনোৱাৰ ধৰণে বনাইছোঁ, তথাপি মই অকণমান দেখাই দিলোঁ। আৰু এইখিনি 3টা গিলাচত মই ফুল কৰি ল'লোঁ, যাতে জল্দি হয় ৰাতিপুৱাৰ খানাটো। দেৰি হৈছে, বহুত ক'ৰবালৈ যাব। আনফালে মই চাহ বহাই দিম। পিঠাখিনি এটা পিঠা আৰম্ভ কৰিয়ে দিলোঁ। এইফালে মই চাহ বহাই দিম। চাহ মানে গাখীৰখিনি প্ৰথমতে গৰম কৰি ল'ম, তাৰপিছত চাহ বনাম। পিঠা মোৰ ৰেডি হৈ গ'ল। এতিয়া আমি কোনফালে চাহ খোৱা জেগা এটা আছে, বহুত ক'বলৈ যায়। চাহ সদায় আমি আগফালে খাওঁ। আগফালে মানুহ চাইছে চাহ খাই ভাল লাগে। চাহ কাপ লৈ ল'লোঁ। 2টা পিঠা, মা, মই, বৌ। আৰু ইজনী বৌ গ'ল কামত, আহি গ'ল পাৰ্চেল এটা চাহকাপ খাব ধৰোঁতেই। এফালে হৈ যাব মোৰ এতিয়া চাহকাপ ঠাণ্ডা। চাই লওঁ পাৰ্চেলটো। মোবাইল অৰ্ডাৰ কৰিছিলে। মোবাইলটো 5G মোবাইল হয়, ভিভ'ৰ। ধুনীয়া লাগিলে মোবাইলটো চাই। সকলোখিনি বস্তু আহিছে নাই তাকে চালোঁ। আৰু ইফালে চাহ পানীকৃত হৈ গ'লগৈ চাহখিনি খাবলৈ। মোবাইলটো খুব ধুনীয়া, মোৰ নহয় দেই, দাদাৰ হয়। কভাৰখন ভাল লাগে, সকলোখিনি দিছে বাৰু। চাৰ্জাৰ দিছে, ডাঙৰ চাৰ্জাৰডাল দাম। আৰু এতিয়া চাহ তাহ খাই মেলি লৈ এইটো পৰ্ব শেষ কৰি এতিয়া যাম আমি ধানখিনি শুকুৱাবলৈ আছে। শুকুৱাবলৈ মানে মেলিবলৈ আছে, চোতালত থৈ দিয়া আছে। বৌ জল্দিকৈ ওলাই গ'ল, আৰু মই আৰু এজনী বৌ আহিছোঁ। বাকী চাই লওঁ পাৰোঁনে নোৱাৰোঁ, দুইজনীয়ে লাগি গ'লোঁ কামত। আৰু আমাৰ হেল্প কৰিবলৈতো বাইদেউজনী আহিবই, টিকলিজনী। স্কুল বন্ধ, লাগি গ'লোঁ কামত। ধানখিনি ইমান ঘুগুলা আছে, তাই কথা ক'লে নুশুনে। এবাৰ শুইছে, বহিছে, উঠিছে। আৰু মোৰ মানে কথাখিনি শুনা নাছিলে কাৰণে মই এইটো ভইচে এডিটিং কৰিলোঁ। আৰু বৌয়ে কিবা কাগজ এখন পালেই হ'ল আৰু পঢ়িব লাগি যায়, তাকে কৈ হাঁহি আছিলোঁ আমি। ভিডিঅ'টো চাই মোৰে হাঁহি উঠিছে। আৰু এই ভৰিত পিন্ধিছে যদিও ইফালে গৈছে চিঞৰি, সিফালে গৈছে, ভাল পাইছে। সৰু পোৱালিবিলাক কিন্তু আগ্ৰহী যিকোনো কামতে, ভাল হওক বেয়া হওক সিহঁতেতো বুজি নাপায়। বাকী এইফালে কাম কৰিবলৈ আহিলোঁ। হালধিখিনি শুকুৱাবলৈ আছিলে, সেইখিনি মই শুকুৱাই মেলি দিলোঁ। শুকুৱাবলৈ আহোঁতে আকৌ ছোৱালীজনী আহি পালে। এইখিনি কাম ৰেডি কৰি লৈ মই ভাবিছোঁ যাওঁ এতিয়া পিছফালে অলপ কাম আছে। আগফালৰখিনিহে শেষ হ'ল, পিছফালৰ কাম আছে। খৰাহীকেইটা লৈ মেলি মই পিছফালে গ'লোঁ ছোৱালীজনীৰ সৈতে। আৰু দেখিলোঁ কলডিল এটা আছে, ভাবিছোঁ দিনত খাব লাগিব। কলডিলটো গছৰে হয়, সেইটো চাফা চিকুণ কৰি মেলি লৈ ভিতৰলৈ যাওঁ। আৰু দানাখিনিও কাটিব আছে গৰুৰ কাৰণে। মানুহে খাওঁ যেতিয়া গৰুকটো খুৱাবই লাগিব। আৰু মায়ে মোক কিবা এটা কৈ আছিলে, তাকে অকণমান ৰাখি থ'লোঁ। তাৰপিছত ভিতৰলৈ গ'লোঁ, ইমান গৰম উঠিছে। ভিতৰলৈ গ'লোঁ, ছোৱালীজনীয়ে টিভি চাই আছে, মই তাতে অকণমান টিভি চালোঁ। আৰু এটা কথা কওঁ, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ লাইক কৰিবলৈ নাপাহৰিব, কাৰণ মই নতুন আকৌ আহিছোঁ বেলেগ এটা ভিডিঅ'ত। বাই বাই।